মাই ইউটিউব চেনেল মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ ওচৰলৈ এটা হল ভিডিঅ' লৈ আহিছোঁ, মেছো হল ভিডিঅ'। আৰু মেছোৰ পৰা কেইটামান মই বস্তু কিনিছিলোঁ, ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ বস্তুকেইটা কেনেকুৱা লাগিছে। আপোনালোকে বেড কভাৰ, এখন বেড কভাৰ, এইটো পিলো কভাৰ হয়। বেড কভাৰখনৰ পিলো কভাৰটো খুব ধুনীয়া আহিছে, কটনৰ হয়। ইয়াৰ প্ৰিণ্টখিনিও খুব ধুনীয়া। আৰু এইখন বেড কভাৰখনো খুব ধুনীয়া আহিছে, কটনৰ হয়, পিয়ৰ কটনৰ। আপোনালোকক মই বহুত চাইড দেখুৱাই দিছোঁ। কাষত মই ইয়াৰ ফটোখন দি দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। খুব ধুনীয়া আহিছে প্ৰিণ্ট। আৰু বেড কভাৰখন দুটা পিলো কভাৰ, এইটো এটা আৰু এইটো এটা, খুব ধুনীয়া ডাঙৰ। পিলো কভাৰকেইটা খুব ডাঙৰ। আৰু এইখন আছিলে বেড কভাৰখন, বেডশ্বীটখন খুব ধুনীয়া আহিছে। আৰু এখন মেট লৈছিলোঁ মই, মেটখনো আপোনাক দেখুৱাই দিছোঁ। এইখন কাষতীয়াৰ ফটোখন দি থোৱা আছে, আপোনালোকে চাই ল'ব। এনেকৈ আহিছে, খুব ধুনীয়া। আৰু ইয়াৰ লগত আৰু এখন সৰু মেট আহিছে, এইখন। আৰু পাছফালটো ইয়াৰ এনেকুৱা হোৱাৰ বাবে, পাছফালটো এনেকুৱা হোৱাৰ বাবে পকাতেই হওক বা টাইলছতে হওক এখন শ্লিপ নকৰে। আৰু মানে সৰু ল'ৰা ছোৱালী থকা ঘৰত এনেকুৱা মেট পাৰি থ'লে খুব শ্লিপ হোৱা দেখা যায়, বা ডাঙৰ মানুহে শ্লিপ খায়। সেইটো কাৰণে মেটকেইখনৰ তলচোৱা যদি এনেকুৱা হয়, তেতিয়া মানে পিছল খোৱাৰ ভয় নাথাকে। সেইকাৰণে এইকেইখন খুবেই ধুনীয়া আহিছে, ভবামতেই আহিছে। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব। খুব ধুনীয়া আহিছে। আৰু মেছোৰ পৰা প্ৰায়ভাগ বস্তুৱেই মই কিনিছোঁ, বহুত ভাল বস্তুৱেই আহিছে। আপোনালোকে যদি এইখিনি কিনিব বিচাৰে, মই ইয়াৰ কোডখিনি ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাতে গৈ সেইখিনি কিনিব পাৰিব। মেছো এপ হৈছে ইণ্ডিয়াৰ #1 ৰিচেলাৰ এপ। আপোনালোকে ইয়াত বহুতো বস্তু কম দামত কিনিব পাৰিব। বহুতো বেষ্ট কোৱালিটিৰ প্ৰডাক্ট ইয়াত লোৱেষ্ট প্ৰাইজত উপলব্ধ। আৰু আপোনালোকে ইয়াত অকল কিনাই নহয়, ইয়াত ৰিচেলো কৰিব পাৰিব। যিকোনো এটা প্ৰডাক্টৰ মাৰ্জিন লগাই ইয়াৰ পৰা ৰিচেল কৰি আপোনালোকে মানি আৰ্ণ কৰিব পাৰে। আৰু ইয়াত কিডছ, মেন্স, ৱমেন্স, কিচেন, হোম ডেকৰ ইত্যাদি সকলো বস্তু উপলব্ধ। ইয়াত বহুত কম দামত আপোনালোকৰ মন পচন্দৰ বস্তু এফৰ্ডেবল প্ৰাইচত মানে পাব পাৰে। আৰু আপোনালোকক মোৰ অভিজ্ঞতাৰ ফালৰ পৰা এটা কথা জনাব বিচাৰিছোঁ যে ইয়াত 4 ষ্টাৰ থকা বস্তুবোৰ, তাৰ কোৱালিটিবোৰ খুব ধুনীয়া আহে। আজি মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই আপোনালোকক জনাইছোঁ। আৰু আপোনালোকে নিজে এপ্লাই কৰি চাব বাৰু, তেতিয়া গম পাব। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু মই দিয়া বস্তুবোৰ যদি আপোনালোকৰ ভাল লাগিছে, মই দেখুওৱা বস্তুখিনি, তেনেহ'লে মই আপোনালোকক তাৰ কোডখিনি ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে গৈ তাত কিনিব পাৰিব। যদি